নমস্কাৰ বন্ধুসকল এটি সুন্দৰ ৰাতিপুৱাৰ সৈতে আজি নংষ্টাইনৰ ছেকেণ্ড ডেটো আমি আৰম্ভ কৰিছোঁ আৰু যোৱা ৰাতি আৰু দিনটো আমি নংষ্টাইনতে পাৰ কৰিলোঁ আৰু এইখন হৈছে আমি থকা ৰিজৰ্টখনৰ এটি সুন্দৰ ৰাতিপুৱাৰ দৃশ্য আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আমি যাবলৈ ওলাইছোঁ নংষ্টাইনত থকা ৱেনিয়া ৱাটাৰফললৈ বুলি আৰু ৱেনিয়া ৱাটাৰফল যোৱা ৰাস্তাটো যদিও সৰু ইয়াৰ পাৰে পাৰে থকা গছকেইডালে এই ৰাস্তাটোৰ সৌন্দৰ্যটো আৰু বঢ়াই তোলে আৰু এনেকৈ বহুত দূৰ ৰাইডিং কৰাৰ পিছত আমি আহি পালোঁ ৱেনিয়া ৱাটাৰফল আৰু এয়া হৈছে ৱেনিয়া ৱাটাৰফলৰ দৃশ্য আৰু মেঘালয় নংষ্টাইনত থকা এই ৱাটাৰফলটো এটা অন্যতম বৃহৎ জলপ্ৰপাত ৱাটাৰফলটো যদি চাই ভালো লাগে কিন্তু মনে মনে ভয়ো লাগে ইমান ডাঙৰ ৱাটাৰফল আৰু তাৰপিছত আমি ৱাটাৰফলটো চাই মেলি দুয়োজনে ঘৰ মুৱাপখি হৈ ঘৰলৈ বুলি যাত্ৰাটো আৰম্ভ কৰিলোঁ আৰু এনেকৈ আমি আহি পালোঁ নংষ্টাইন চহৰ আৰু নংষ্টাইন চহৰখন খুব ডিচিপ্লিন চাই কিবা এটা ভাল লাগে আৰু তাৰপিছত মই বাৰু বাইক চলাবলৈ আৰম্ভ কৰিলোঁ গতিকে ভিডিঅ' কৰা নহ'ল সেয়েহে ভিডিঅ'টো আজি ইয়াতেই সমাপ্ত কৰিছোঁ যদি চাই ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব অন্য এটা ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পাম বাই বাই